ধুবুৰী গৌৰীপুৰ আহিলোঁ আজি বিশেষ এটা কামত আৰু তাতে আহি মই লগ পালোঁ বাইদেউক আৰু বাইদেউৰ ঘৰ যোৰহাটৰ মানুহ ইয়াতে চাকৰি কৰি আছে মই আহি লগ পালোঁ ইয়াতে আৰু সুন্দৰ ভাত মাংস দালি ধুনীয়া কৈছে মই কৈছোঁ চিম্পুল নাখাওঁ বুলি কৈছিলোঁ জোৰ কৰিছে বিৰাট সেইকাৰণে আহিলোঁ খালোঁ বহুত বেছি ভাল লাগিলে এইফালে আমাৰ বাবুক দেখাই দিব মোবাইলটো দিয়া এইফালে বাবু আমাক গৌৰীপুৰৰ পৰা একদম গোটেই ঘূৰালে এইফালে হালক এইফালে হালাইটো পোহৰটো ভাল হ'ব গৌৰীপুৰৰ মন্দিৰ গণেশ মন্দিৰ ঘূৰালে নামটো কৈ দিয়া এবাৰ দীপজ্যোতি গোহাঁই মোৰ নাম দীপজ্যোতি গোহাঁই অ'কে আৰু কোন ক্লাছত মই এবাৰ 7ত গৌৰীপুৰতে আছে ন এইফালে অৰূপ এইফালে হীৰক আৰু এইফালে বাইদেউ 2015 পৰা ইয়াত চাকৰি কৰি এতিয়া তোৰ 2012 পৰা ধুবুৰী ডিষ্ট্ৰিক্টত গৌৰীপুৰত 2015 পৰা অ'কে গৌৰীপুৰৰ এতিয়া লোকেল বুলিয়ে ক'ব পাৰি একেবাৰে লোকেল বুলি ক'ব আৰু ধুনীয়া চিকেন দালি আৰু ভাজি আছে মই কৈছোঁ বেলেগ একোৱে নাখাওঁ মই দালি ভাত বনাব